অসমৰ নিজৰ এটা ভাগ বুলি আমি ভাবোঁ। অসমৰে আমি এটা মানে সন্তান। আমি বহুত চেক্ৰিফাইচ কৰি আহিলোঁ, চেক্ৰিফাইচ কৰিছোঁ শান্তিৰ কাৰণে। এই ক্ষেত্ৰত চৰকাৰে আমাক মানে নিজৰ হিচাপে লোৱাটো আমি বিচাৰোঁ। আৰু তাৰ বাদেও আপোনালোকে চাব যে য'ত নেকি আমাৰ মানে খালী পষ্ট, ভেকেণ্ট পষ্টবিলাক যেতিয়া নেকি এডভাৰটাইজমেণ্ট দিব, বড়ো মাধ্যমৰ পষ্টবিলাকক তেওঁলোকে মানে নাইকিয়া কৰিবলৈ খোজাটো আমি দেখিবলৈ পাইছোঁ। এইবিলাক আমাৰ কাৰণে ভাল উদাহৰণ নহয়। চৰকাৰৰ আহ্বান কৰিছোঁ, এইবিলাক অলপ নজৰ দিব চৰকাৰে। চৰকাৰৰ দায়িত্ব আছে। ঘাইকে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া মই অনুৰোধ কৰিম এই ক্ষেত্ৰত। আৰু আমাৰ যিমানখিনি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পদস্থ বিষয়াসকল আছে তেওঁলোকে এইবিলাকৰ অলপ ভালকৈ চাব লাগে। তামোলপুৰ জিলা বড়ো সাহিত্য বা 19তম বাৰ্ষিক অধিৱেশনত আহি পেলাই মই ভাল লাগিল। আমাৰ এই নাওকাটাতে ইয়াতে হৈছিল। আৰু আজি মই ইয়াত আহি পেলাই আমাৰ আসাম এছেম্বলিৰ সন্মানীয় আমাৰ স্পীকাৰ বিশ্বজিৎ ডেমেৰী ছাৰ লগ পালোঁ। আৰু তেওঁৰ বাদেও আমি বহুতো সাহিত্যিকক লগ পালোঁ। আৰু আমাৰ MLA জলেন ডেমেৰী তেখেতক লগ পালোঁ, ৰাইজক লগ পালোঁ। আমাৰ মনোভাৱ আমি মত বিনিময় কৰিলোঁ। বড়ো সাহিত্য বা এতিয়া কি কাম কৰি আছে, বড়ো ভাষাৰ কাৰণে, বড়ো সাহিত্যৰ কাৰণে, বড়ো মাধ্যমৰ কাৰণে কি কাম কৰি আছে এইবিলাক মই জনালোঁ। আৰু বেছিকৈ আমি ৰাইজক জনাইছোঁ যে বৰ্তমান বড়ো সাহিত্য বা কি মানে কাৰ্যসূচী হাতত লৈছে এইবিলাকো আমি ৰাইজক জনাইছোঁ। মই নিজকে ভাবোঁ মই মানে ইয়াত ৰাইজক লগ পাই পেলাই নিজকে মই ধন্য মানিছোঁ এই সময়ত। খাদ্য সভা এতিয়ালৈকে বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰতি অনীহা দেখাইছে নেকি বা কোনো ধৰণৰ যিহেতু বড়ো মাধ্যমৰ বিদ্যালয়সমূহ ধ্বংস হৈছে, কাণ্ড-কাৰখানাৰ অভাৱ, মানচিত্ৰৰ পৰা নোহোৱা হৈছে, বিদ্যালয়ৰ মানচিত্ৰৰ পৰা বড়ো মাধ্যমৰ নাইকিয়া হোৱা দিশে হৈছে, কি ক'ব? আমাৰ কাৰণে এটা বিৰাট ডাঙৰ এটা সমস্যা বা বাৰ্ণিং এটা প্ৰব্লেম। বড়ো মাধ্যমৰ ক্ষেত্ৰত মই ক'বলৈ বিচাৰোঁ যিহেতু মই বড়ো সাহিত্য বা সাধাৰণ সম্পাদক। অন্য মাধ্যমবিলাকৰ এই বিষয়ে মই ক'বলৈ যোৱা নাই যে বড়ো মাধ্যম জীয়াই ৰখাটো এটা চেলেঞ্জ। এতিয়া আমাৰ কাৰণে এটা চেলেঞ্জিং টাস্ক এটা হৈ গ'ল। আৰু ইয়াত দুটা কাৰণটো মই দেখিবলৈ পাইছোঁ। এটা হ'ল আমাৰ ৰাইজৰ যিটো নেকি মনোভাৱ, ৰাইজৰ যিটো চেণ্টিমেণ্ট, এইটো নাম্বাৰ 1। নাম্বাৰ 2 গভৰ্ণমেণ্টৰ পলিচি। ৰাইজে আজিকালি এনেকুৱা এটা মানে ভুল ধাৰণা বুলি মই ক'ব লাগিব, এটা ভুল ধাৰণা লৈছে যে ইংৰাজী মাধ্যম নহ'লে ল'ৰা ছোৱালী ভাল নহয়। এই মেণ্টেলিটিটো কিন্তু আমি এৰিব লাগিব। নাম্বাৰ 2 হ'ল গভৰ্ণমেণ্টৰ ফালৰ পৰা মাধ্যমৰ বিদ্যালয়সমূহক যেনেকুৱা সহায় সহযোগ দিব লাগে তেনেকুৱা দিয়া নাই। আৰু স্পেচিয়েলি বড়ো মাধ্যমৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ, মই যি দিনৰ পৰা বড়ো সাহিত্য বা সাধাৰণ সম্পাদক হৈ আহিছোঁ, মই উদাহৰণ দিবলৈ খোজোঁ। মানে আজি মই বহলভাৱে মই ক'বলৈ বিচৰা নাই, কিন্তু আসাম চৰকাৰৰ কিছুমান পলিচিবিলাক বড়ো মাধ্যমৰ পৰিপন্থী। ধৰক আমাৰ যিবিলাক মানে বিদ্যালয়সমূহত ছায়েন্স শিক্ষক লাগে, বিজ্ঞান মানে মেথছৰ শিক্ষক লাগে, এইবিলাক দিয়া নাই। 2013 চনৰ যিবিলাক মানে বিদ্যালয়সমূহক চৰকাৰীকৰণ কৰা হৈছে এইবিলাকতো আজিলৈকে ছায়েন্স টিচাৰ নাই, মেথছৰ টিচাৰ নাই। তাৰ বাদেও বড়ো মাধ্যম বুলি ক'লে তেওঁলোকে মানে কি কৰে, মানে যেনেকুৱা অসমীয়া মাধ্যমক বা বেংগলী মাধ্যমক গুৰুত্ব দি পেলাই কিতাপবিলাক দিয়া হয়, তেনেকুৱা টাইমতে কিতাপ নিদিয়ে। আপোনালোকে চাব, আমাক এইবিলাক দুখ দিয়ে। আচলতে তেনেকুৱা হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। কিয়নো আজি আমি অসমৰ নিজৰ এটা ভাগ বুলি আমি ভাবোঁ। অসমৰে আমি এটা মানে সন্তান। আমি বহুত চেক্ৰিফাইচ কৰি আহিলোঁ, চেক্ৰিফাইচ কৰিছোঁ শান্তিৰ কাৰণে। এই ক্ষেত্ৰত চৰকাৰে আমাক মানে নিজৰ হিচাপে লোৱাটো আমি বিচাৰোঁ। আৰু তাৰ বাদেও আপোনালোকে চাব যে য'ত নেকি আমাৰ মানে খালী পষ্ট, ভেকেণ্ট পষ্টবিলাক যেতিয়া নেকি এডভাৰটাইজমেণ্ট দিব, বড়ো মাধ্যমৰ পষ্টবিলাকক তেওঁলোকে মানে নাইকিয়া কৰিবলৈ খোজাটো আমি দেখিবলৈ পাইছোঁ। এইবিলাক আমাৰ কাৰণে ভাল উদাহৰণ নহয়। চৰকাৰৰ আহ্বান কৰিছোঁ, এইবিলাক অলপ নজৰ দিব চৰকাৰে। চৰকাৰৰ দায়িত্ব আছে। ঘাইকে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া মই অনুৰোধ কৰিম এই ক্ষেত্ৰত। আৰু আমাৰ যিমানখিনি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পদস্থ বিষয়াসকল আছে তেওঁলোকে এইবিলাকৰ অলপ ভালকৈ চাব লাগে। আমাৰতো এটা মন আছে, চেণ্টিমেণ্ট আছে, আমি অসমখন ভাল পাওঁ, কিন্তু সেই বুলি আমি নিজৰ ভাষা, নিজৰ সাহিত্য, নিজৰ সংস্কৃতি, নিজৰ চিনাকি আমি এইবিলাক কম্প্ৰমাইজ কৰিব আমি কেতিয়াও নিবিচাৰোঁ। প্ৰমোদ বড়ো ছাৰক আমি এনেকৈ দেখিবলৈ পাইছোঁ, তেওঁতো এজন ডাইনামিক লিডাৰ, তেওঁৰ কাম কৰিবলৈ খুব ইচ্ছা আছে। কিন্তু এই ক্ষেত্ৰত আমি অলপ লক্ষ্য কৰিছোঁ তেখেতে ইচ্ছা কৰিলেও কিন্তু কাম কৰিব পৰা নাই। এই ক্ষেত্ৰত কাৰোবাৰ হাত আছে নেকি আমি অলপ
এটা সন্দেহ হৈছে প্ৰমোদ বড়ো ছাৰ এনেকুৱা এজন নেতা এনেকুৱা এজন মানে পলিটিকেল লিডাৰ আজিৰ দিনত তেওঁক আমি মানো তেওঁক আমি শ্ৰদ্ধা কৰোঁ কিন্তু তেওঁ ইচ্ছা থাকিলেও ইচ্ছা থকা সত্ত্বেও কাম কৰিব পৰা নাই আমাৰ এটা প্ৰশ্ন হৈ আছে সেইটো কাৰণে আমি এটা সন্দেহ কৰিছোঁ যে তেখেতক কোনোবা মানে ওপৰৰ পৰা মানে পাৱাৰ এক্সাৰচাইজ কৰাত কোনোবা মানে হাত বান্ধিছে নেকি আমি তেনেকুৱা এটা আন্দাজ কৰিছোঁ আৰু আমি বিচাৰোঁ আৰু আমাৰ এটা বিশ্বাস প্ৰমোদ বড়ো ছাৰে এনেকুৱা এজন নেতা তেওঁ কাৰোবাৰ প্ৰেছাৰত কাৰোবাৰ আণ্ডাৰত তেনেকুৱা তেওঁ কাম নকৰে তেওঁ বড়ো মাধ্যম জীয়াই ৰখাত বড়ো মাধ্যমসমূহক কাৰণে যিবিলাক এতিয়া সমস্যাবিলাক আছে তেওঁলোকৰ এইবিলাকৰ ওপৰত তেওঁ কাম কৰিব আমি এইটো আশাবাদী আমাৰতো চৰকাৰৰ আহ্বান মই আগতে কৈছোঁ যে চৰকাৰে আমাৰ সমস্যাবিলাক নজৰ দিব লাগিব আসাম চৰকাৰেও নজৰ দিব লাগিব আৰু বিটিআৰ চৰকাৰটো আছেই আমাৰেই চৰকাৰ তেওঁলোকক আমি আহ্বান জনাইছোঁ আৰু লগতে আমাৰ গাৰ্জেনসকলক আমি আহ্বান কৰিম যে ৰাইজে আমাৰ ওপৰত বিশ্বাস ৰাখক মাধ্যমৰ ওপৰত বিশ্বাস ৰাখক সেইটো থেংক ইউ